নমস্কাৰ জনাইছো সকলোকে তোমালোক আটাইকে পাইলাৰ্ণাৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। আজি আমি শিকিম অনুশীলনী R3 কোৱেশ্চন নাম্বাৰ 1। তো তোমালোকে মন দিবা ইয়াতে প্ৰশ্নটোত কি কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণঘন নহয়। ইয়াৰে কোনবোৰ সংখ্যা পূৰ্ণঘন নহয় আমাক চাব দিছে। এটো মই তোমালোকক দুই ধৰণে কৰাই দেখুৱাম। এটা বহুত ইজিলি শৰ্টকাট ট্ৰিকত কৰিব পাৰিম আৰু এটা নৰমালি আমি কৰি চাব পাৰো। তো চাবা প্ৰথমটো মই কৰি দিছো তোমালোকক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে। আমি যেনেকৈ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াইছিলো তেনেকৈ আমি ঘনমূল উলিয়াব পাৰো। তো মই এটো কিহেদি ডিভাইড যাব 13 দি যায় হা তো 289 বাৰ যাব। তাৰে পিছত তোমাৰ 17 দি যাব 17 টাইমস। ওকে তো ইয়াতে লিখিলো 3757 ইকুৱেল 13 into 17 into 17। ইয়াতে মন কৰিবা আমি এতিয়া ঘনমূল উলিয়াব লাগে। পূৰ্ণঘন হয় নে নহয় মানে কি ইয়াৰ এটা ঘনমূল আছে। পূৰ্ণঘন হ'বলৈ হলে ইয়াৰ এটা ঘনমূল থাকিব লাগিব। তো ঘনমূলটো উলিয়াবলৈ হলে এনেকে যে লিখিছো আমি 13 পূৰণ 17 পূৰণ 17 এনেকে যিকোনো এটা সংখ্যা তিনিবাৰ থাকিব লাগিব। তো সোয়া ইয়াতে 13 এটা এক্সট্ৰা ৰৈ গল 17 তোমাৰ দুবাৰ কৈ আহিছে। তো এটো এটা কি সংখ্যা হ'ব নোৱাৰে ঘন সংখ্যা পূৰ্ণঘন সংখ্যা হ'ব নোৱাৰে। বুজি পালা? তো এনেকা এবাৰ চাব পাৰো কৰি। আৰু এটা ট্ৰিক হল তোমালোকে মন দিবা 1 কিউব মানে কিমান পালো 1 2 কিউব মানে 8 3 কিউব মানে 27। তো 27 টোক মই এনেকে লিখিব পাৰো। ইয়াৰে যদি মই অংকবিলাক যোগ কৰি লিখো 2 + 7 9 হয়। এইবিলাক মই কিয় কৈ আছো তোমালোকে গম পাবা। এটা চাই দিও। তে সব 4 কিউব মানে কিমান 64। ইয়াৰেও মই কি কৰিলো দুটা যি অংক আছে সংখ্যাটোৰ ভিতৰত কি অংক আছে এটা 6 এটা 4। তো দুটাকে যোগ কৰি দিয়া কিমান পাবা 10। 10কো আকৌ কি কৰা 1 + 0 কৰা কিমান পাবা 1 পাবা। নেক্সট 125 টোকো সেম কৰা 1 + 2 + 5 কিমান হ'ব 8। ঠিক আছে নেক্সট 216 ৰো সেম কৰা এটো পাবা 9। এতিয়া 343 ৰো সেম কৰা 3 + 4 + 3 কিমান পাবা 6 + 4 10। এতিয়া ইয়াক আকৌ যদি কৰা 1 + 0 = 1। ঠিক আছে এতিয়া 512 দিয়া আছে 5 + 1 + 2 কৰা কিমান পাবা 5 + 1 6 6 + 2 8। ঠিক আছে এতিয়া 7 + 2 + 9 কৰা কিমান পাবা 7 + 2 9 9 + 9 18। 18কো সেম কৰা 1 + 8 কিমান পাবা 9 পাবা। এতিয়া চোৱা 1000 আছে 1 + 0 + 0 + 0 কৰিলে কিমান পাবা 1 পাবা। ঠিক আছে এইখিনি মই কিয় কলো এতিয়া মন কৰিবা। চোৱা প্ৰত্যেকটোৰে ক্ষেত্ৰত ইয়াতে 1 পাইছা ইয়াতে 8 পাইছা ইয়াতে 9 পাইছা যোগ কৰাৰ পিছত। ঠিক আছে ইয়াতে চাবা 6 + 4 কৰিলো লাষ্টত গৈ মই 1 পাইছো। ইয়াৰ ক্ষেত্ৰত 8 পাইছো 9 পাইছো ইয়াৰ ক্ষেত্ৰত 1 পাইছো ইয়াৰ ক্ষেত্ৰত 8 9 1। চোৱা 189 189 189 1 চোৱা এনেকুৱাকে আহি আছে। তাৰ মানে কি গম পাও যে আমি কোনো এটা ঘন সংখ্যাক যেতিয়া আমি তাৰ অংকবিলাক যোগ কৰি চাও তেতিয়া আমি 1 বা 8 বা 9 পাও। বেলেগ নাম্বাৰ নাহে। তোমালোকে যি কোনো ঘন সংখ্যাৰে কৰি চাবা শেষত গৈ তোমালোকে 1 বা 8 বা 9 এই তিনিওটাৰে যি কোনো এটা নাম্বাৰ দেখা পাবা। ঠিক আছে তো এটা চাবা। তো মানে কি গম পালো যে ঘন সংখ্যা এটাৰ আমি অংকবিলাক যোগ কৰিলে 1 8 বা 9 পাম। তো সেম কেসটো তুমি এইটোৰ ক্ষেত্ৰত কৰিছো। চাবা 3757 আছিল। ইয়াৰে অংকবিলাক তুমি যোগ কৰিছো 3 + 7 10 + 5 15 15 + 2 কিমান হয় তোমাৰ 15 + 2 10 15 15 + 7 22 হয়। ঠিক আছে তো চোৱা 22 পালা এটো আকৌ নেক্সট কৰা 2 + 2 4 পালা।
তো আমি 1 নাপালো 8 নাপালো 9 নাপালো তো এইটো এটা কি সংখ্যা নহয় পূৰ্ণ ঘন সংখ্যা নহয় আমি এনেকৈ ইজিলি চাব পাৰো ঠিক আছে তো নেক্সট তো আমি চাম 3375 ইয়াৰে কি কৰিবা 3 + 3 + 7 + 5 পৰিছোৱা কিমান আহে 6 13 13 + 5 18 এতিয়া কৰা 1 + 8 কিমান পালা 9 সোয়া 9 পাইছো আমি ঘন সংখ্যাটোৰ আমি গুটে কেটা অংক যোগ কৰি চালে আমি 9 পাও 9 তো ইয়াতেও দিয়া আছে ঠিক আছে কিন্তু মন কৰিবা যেতিয়া আমি 189 পাও হা 189 যেতিয়া আমি পাও তেতিয়া এবাৰ আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰি চাব লাগিব কিয় কৈছো তুমি মন কৰিবা মই এটা যি কোনো সংখ্যা লৈছো মানি লোৱা মই 143 ললো ঠিক আছে ইয়াৰে মই যদি একক বলে ইয়াৰে অংকবিলাক যদি মই যদি যোগ কৰি চাও তেতিয়া মই পাও 8 কিন্তু 143 এটা কি নহয় পূৰ্ণ ঘন সংখ্যা নহয় ঠিক আছে তো আমি ডাইৰেক্ট ক'ব নোৱাৰো যে যোগ কৰি ফেলে যে যোগ কৰিলে যদি আমি 189 পাও যে ডাইৰেক্ট আমি গম পাও যে পূৰ্ণ ঘন সংখ্যা হয় বুলি আমি হয় বুলি ক'ব নোৱাৰো কিন্তু আমি নহয় বুলি ক'ব পাৰিম কেনেকে যদি অংকবিলাক যোগ কৰোতে 1 8 বা 9 পোৱা নাই তেতিয়া হলে আমি ডাইৰেক্ট ক'ব পাৰো যে এইটো এটা পূৰ্ণ ঘন সংখ্যা নহয় কিন্তু হয় ক'বলৈ হলে আমি আকৌ এনেকুৱাকে তোমাৰ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে কৰি চাব লাগিব এতিয়া আমি মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে এটো কৰি চাম 3375 আছে 3 দি হৰণ যাব আকৌ 3 দি যাব আকৌ 3 দি হৰণ যাব এতিয়া 5 দি যাব সো 3 সোয়া 3 বাৰ আহিছে 5 সোয়া 3 বাৰ আহিছে তো ইয়াৰে পৰা গমেই পাইছা চাগে এটো এটা পূৰ্ণ ঘন সংখ্যা হয় কিহৰ কাৰণে যে ইয়াতে তোমাৰ 3 3 বাৰ আহিছে আৰু 5 3 বাৰ আহিছে তো ইয়াৰে ঘনমূল যদি খুধে কিমান হ'ব 3 কিউব পূৰণ 5 কিউব 3টা 3 পৰা এটা 3 আহিব 3টা 5 ৰ পৰা এটা 5 আহিব তোমাৰ 15 হ'ব তো তোমালোকে চাগে ভাবিছা যে আমি এবাৰ এনেকেও কৰি চাম পিছত আকৌ এনেকেও কৰি চাম মিছামিছি বেছি টাইম গুছি যাব কিন্তু যদি ভালকে ভাবা ইয়াতে 4টা দিয়া আছে তো তোমালোকক যদি এমসিকিউ থাকে তলৰ কোনটো সংখ্যা এটা পূৰ্ণ ঘন নহয় তোমালোকে কি কৰিবা প্ৰথমে তোমালোকৰ কামটো হল গুটেই বিলাকৰ অংকবিলাক যোগ কৰি চাব যদি যোগ কৰোতে তোমালোকে দেখিছা যে 189 হোৱা নাই ঠিক আছে এনেকুৱাকে মই অংকবিলাক যদি যোগ কৰি চাই গম পাইছো 189 হোৱা নাই তেতিয়া হলে তুমি ডাইৰেক্ট কৈ দিয়া যে এইবিলাক এটা পূৰ্ণ ঘন সংখ্যা নহয় যেটোৰ 189 ৰ ভিতৰত কোনবা এটা পোৱা ধৰিলা 4টা দিয়া আছে যদি এটা পাইছা যে 18 অংকবিলাক যোগ কৰিলে 1 বা 8 বা 9 হয় ডাইৰেক্ট হেতুৱে উত্তৰ যে এটো পূৰ্ণ ঘন সংখ্যা হ'ব বাকিবিলাক নহয় ঠিক আছে কিন্তু এটোৰ ক্ষেত্ৰত মই তোমালোকক ভালকে কৰি দেখাইছো যে এবাৰ আমি যদি এনেকুৱাকে যোগ কৰি চাও তাৰে পিছত আমি যদি আকৌ এনেকুৱাকে কৰিলো তেতিয়া আমাৰ কনফাৰ্মেশনৰ কাৰণে আমি ডাইৰেক্ট গম পাই যাম তো এটো তোমালোকক ইজিও হ'ব আৰু ভুল হোৱাৰ পৰা চান্সৰ পৰা তোমালোকে বাচিও যাবা নেক্সট কোৱেশ্চনটো চাবা মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তোমালোকে যদি কৰিব খোজা কৰি চাব পাৰা কিন্তু মই কৰা নাই কিয় এইবোৰ কৰিলে বেছি টাইম লাগি যাব তো যেটো নহয় বুলি আমি ডাইৰেক্ট তেনেকেই ক'ব পাৰি আছো তো মিছামিছি কৰি চোৱাৰ দৰকাৰ নাই নহয় তো সেই কাৰণে কৰা নাছিলো তো চাবা 3332 গুটে কেটাৰ অংকবিলাক যোগ কৰি দিয়া 3 + 3 + 3 + 2 কিমান আহে 11 আহিছে তো আকৌ ইয়াৰে 1 + 1 কৰিছা কিমান পাইছা 2 পাইছা তো যেহেতু 2 আছে 1899 তো আমি ডাইৰেক্ট ক'ব পাৰো যে এইটো এটা কি সংখ্যা নহয় পূৰ্ণ ঘন সংখ্যা নহয় তো ইতিমধ্যে আমি গম পালো 1 এটা পূৰ্ণ ঘন সংখ্যা নহয় আৰু 3332 এটা পূৰ্ণ ঘন সংখ্যা নহয় এতিয়া চাম 4096 এইটো এটা পূৰ্ণ ঘন সংখ্যা হয় নে নহয় মন দিবা
4096 লিখিলো ইয়াৰো ক্ষেত্ৰত সেম কৰা 4 plus 0 plus 9 plus 6 কিমান আহিব 19 19 ক 1 plus 9 কৰিছা পালা তুমি 10 তে 10 ক আকৌ 1 plus 0 কৰা পালা তুমি 1 সো 189 ৰ আমি 1 পাইছো তো এইটো এটা হয়তো পূৰ্ণ সংখ্যা হ'বও পাৰে নহবও পাৰে যেহেতু আমি 189 ৰ কোনবা এটা সংখ্যা পালো 1 পাইছো তো এবাৰ আমি কৰি চাব লাগিব মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি কনফাৰ্ম হোৱাৰ কাৰণে তো মই কৰি চাম হা মন দিবা 4096 টু দি হৰণ যায় আকৌ টু দি যায় আকৌ টু দি যাব টু দি আকৌ যায় তো আকৌ টু দি যাব টু দি আকৌ যায় টু দি আকৌ যায় চোৱা এখিনি পালো এটা চোৱা তিনিটা দুইৰ পৰা এটা দুই আহিব 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 ঘনমূল ওলাওতে ইয়াৰে ঘনমূল যদি খুদে 2 into 2 into 2 into 2 কিমান হ'ব 16 তো এনেকে আমি ইজিলি কৰি চাব পাৰো বুজি পাইছা তাৰ মানে এইটো এটা কি হল তোমাৰ এইটো এটা ঘন সংখ্যা হয় তো ইয়াৰে তোমাৰ এই দুটা ঘন সংখ্যাৰ পূৰ্ণ ঘন সংখ্যা নহয় আৰু এই দুটা পূৰ্ণ ঘন সংখ্যা হয় আমি এনেকৈ ক'ব পাৰো তো বুজি পাইছা নহয় নেক্সট কোৱেশ্চনটো চাবা কোৱেশ্চনটো কি কৈছে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা আমাক ঘনফল উলিয়াব দিছে ঘনফল মানে অতি সহজ 19 দিয়া আছে 19 ক তিনিবাৰ পূৰণ কৰি দিয়া যেটো আহিব হেতু আনসাৰ 21 21 ক তিনিবাৰ পূৰণ কৰা 13 13 ক তিনিবাৰ 27 27 ক তিনিবাৰ পূৰণ কৰি দিয়া উত্তৰ পাই যাব মই 19 ক দুবাৰ পূৰণ কৰিছো 361 তাত আকৌ 19 পূৰণ কৰিছো এটো পাইছো সেম 21 ক দুবাৰ কৰিলে 441 তিনিবাৰ কৰিলে এটো তো উত্তৰ বিলাক তোমাৰ এইটো উত্তৰ এইটো 21 ৰ এইটো 13 ৰ আৰু এইটো 27 ৰ উত্তৰ তো এইটো অতি সহজ আছিল তো তিনিবাৰ কৈ আমি যদি পূৰণ কৰি দিও সংখ্যাটো আমি ঘনফল পাই যাম ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চাবা তো মন দিবা নেক্সট কোৱেশ্চনটো তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব আমাক খুদিছে যেতিয়া 14 ৰ ঘন সংখ্যাটো উলিয়াম তাৰে এককৰ স্থানত কি থাকিব তো অতি ইজি কেনেকে গম পাও আমি ইজিলি যে তুমি সব 4 এককৰ স্থানত কি আছে 4 তো তুমি 4 ক তিনিবাৰ পূৰণ কৰিছা পূৰণ কৰিলে আহিব 64 অৰ্থাৎ তোমাৰ 14 ৰ যেটো ঘন সংখ্যা থাকিব তাৰে এককৰ স্থানত তোমাৰ 4 পাবা তো এইটো তুমি ইয়াৰে পৰাও চাব পাৰা 4 কিউবৰ মান 64 আছিল এককৰ স্থানত 4 তো আমি এনেকে লিখিম যে 14 ৰ ঘনৰ একক স্থানৰ অংকটো তোমাৰ 4 ওকে সেকেন্ডটো চাবা 18 লিখা 18 ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব তোমাৰ 8 থাকিলে কি হ'ব 512 তো এককৰ স্থানত কি আছে 2 তো ইয়াতে দি দিয়া 2 নেক্সট 13 আছে তো সেম লিখা 13 ৰ ঘনৰ এককৰ স্থানৰ অংকটো কি হ'ব তোমাৰ যদি হেকত 3 থাকে এককৰ স্থানত তো এনসারটো তো তোমাৰ এককৰ স্থানত 7 থাকিব লিখি দিয়া নেক্সট 4 27 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হ'ব তোমাৰ যদি হেকত 7 থাকে ঘনৰ সংখ্যাৰ এককৰ স্থানত 3 লিখা হ'ব তো এখিনি আছিল তো তোমালোকে 1 ৰ পৰা যদি 10 লৈকে যদি ঘন সংখ্যাবিলাক মনত ৰাখা তো এখিনি কৰিবলৈ একেবাৰে তোমালোকৰ উজু হ'ব তো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাইছা তো যদি ভিডিওটো চাই ভাল লাগিছে তেতিয়া হলে ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ঠিক আছে